নমস্কাৰ, মই মাখন মাজুলী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ 2.5 অনুসৰি অংককেইটা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আৰম্ভ কৰোঁ 1 নম্বৰটো 1ৰ 1 0.6 ডিভাইড বাই 2 সলিউশ্যন। আমি একেবাৰে সিম্পল নিয়মত কৰিম যাতে অংক কেতিয়াও ভুল হ'ব নোৱাৰে। বহুত নিয়ম আছে হৰণ কৰা, কিন্তু আমি সিম্পল নিয়মত কৰিম যিটোত মানে ভুল হোৱাৰ সম্ভাৱনা নাথাকে। প্ৰথমতে কি লিখাইছে 0.6 হৰণ 2। এতিয়া এনেকৈ লিখিব পাৰি 0.6টো এনেকৈ লিখিব পাৰি, ওপৰত 6 দিলোঁ, তলত 10। 100 পিছত দশমিক আছে, সেইকাৰণে আমি তলত দহাই হৰণ কৰিছোঁ। দশমিক উঠাই দিলোঁ, এতিয়া দহাই হৰণ কৰা মানে দশমিক উঠি গ'ল। এতিয়া হৰণ 2, 10/6। এতিয়া হৰণ ঠাইত পূৰণ কৰি দিম। হৰণ ঠাইত পূৰণ কৰিলে পিছত লুটি খাই যায়। পিছত কি আছে, তলত একো নামে একেটা আছে, 1টো ওপৰত যাব, 2টো তললৈ আহিব। এতিয়া তলৰ পৰা কটাকটি যাব, পূৰণত তলৰ পৰা কটাকটি যায়। 2য়ে 6ক 3বাৰ গ'ল আৰু বাৰ নাযায়। ওপৰত 3 × 3, তলত 3। এতিয়া আমি 10টো উঠাই দিম। 10টো উঠাই দিলে ইয়াত 1 আগত দশমিক দিব লাগিব, অৰ্থাৎ 3 আগত দশমিক আহি যাব 0.3। ইয়াৰ আগত 0, দশমিক আগত 0 দিলে দেখি ভাল লাগে। এইটো হৈ গ'ল। এই 2 নম্বৰটো কৰিছোঁ আমি 0.24 ডিভাইড বাই 3। এইটো কি আছে, দশমিক 200 পিছত আছে। এই দশমিক উঠাম 24 হ'ব। তাক উঠাবৰ কাৰণে তলত আমি 100 পিছত যিহেতু দুটা দশমিক আছে, 200 পিছত দশমিক আছে, তাক আমি 1ৰ লগত 2টা শূন্য থকা সংখ্যা হৰণ কৰিব লাগিব, অৰ্থাৎ 100 হৰণ 3। এতিয়া কি কৰিব লাগিব, হৰণৰ ঠাইত আমি পূৰণ কৰি দিম। পূৰণ কৰিলে পিছত যিটো সংখ্যা থাকে লুটি খাই যায়, 1/3 হ'ব। 3 ইয়াত গ'ল 8 বাৰ, আৰু 8 ইয়াত 4 গ'ল, 2 4 25 আৰু নহ'ব। তো 25 থাকিলে ওপৰত থাকিব 2। এতিয়া আৰু আমি যদি ভাঙোঁ আৰু যদি সৰু কৰি দিওঁ, 2ক আমি কিহে ভাঙিব লাগিব, 25। দশমিক দিলোঁ, 0 আহিলে, বাৰ নগ'ল, আৰু এটা সেইকাৰণে ওপৰত 0 যাব, 200 হ'ব। তেতিয়া হ'ব 8 বাৰ যাব, 200 মিলি যাব, অৰ্থাৎ 0.08। এই 3 নম্বৰটো কৰিছোঁ 2.75 ডিভাইড বাই 5। এইটো হ'ব 2.75। এইটো 100 ডিভাইড হ'ব, কাৰণ 200 পিছত দশমিক আছে। ইনটো ডাইৰেক্ট কৰি দিওঁ আমি, এইটো লিখাই যাব, তলৰ পৰা কটাকটি যাব, 5 যাব ইয়াক, 5 5 25, 2 থাকিলে 5 5 25, আকৌ যাব 5 5 × 55, 5 20, 100। এতিয়া আমি 11ক 20য়ে ডিভাইড কৰিব লাগিব। এতিয়াতো 11ক 20য়ে ডিভাইড নাযায়, সেইকাৰণে দশমিক দি ল'ব লাগিব। 0 আহিলে, এতিয়া 5 বাৰ যাব, 5 20, 100 হ'ল। ইয়াত থাকিলে 10 হৈ থাকিলে, বাৰ নাযায়, 20য়ে 10ক বাৰ নাযায়, দশমিকৰ কাৰণে 0 এটা আহিলে, আকৌ দিলোঁ 5 বাৰ দিলোঁ, 100 হৈ গ'ল, মিলি গ'ল, অৰ্থাৎ 0.55। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ কথাখিনি বুজি পাইছে। ঠিক একেধৰণে আপোনালোকে পিছৰ অংককেইটা কৰিব পাৰিব। এতিয়া আমি গোটেইকেইটা নকওঁ, কাৰণ সময় বহুত কম, সেইকাৰণে আমি 2 নম্বৰ অংক আকৌ ষ্টাৰ্ট কৰিছোঁ। এতিয়া 2 নম্বৰ ষ্টাৰ্ট কৰোঁ। 2 1টো আছে, মান নিৰ্ণয় কৰা। 0.9 to 10। এইটো দশমিকে ঘৰ পিছত আছে, 9কে 10 কৰিলোঁ, লুটি খাই যাব 10, 1/10 ঠিক আছে। এতিয়া কি হ'ব, ওপৰতে তলৰ পৰা কটাকটি নাযায়, সেইকাৰণে ওপৰৰ সংখ্যা পূৰণ হ'ব, তলৰ সংখ্যা পূৰণ হ'ব। 9 × 9 ওপৰত, 10 × 100, 100। এতিয়া আমি 100টো গুচাই দিম। 100টো গুচাই দিলে দশমিক ইয়াত 1ৰ লগত 2টা শূন্য আছে, সেইকাৰণে 200 আগত দশমিক দি দিব লাগিব, 9টোৰ আগত। এইটো এই 2 নম্বৰটো কৰিছোঁ 21.4 ডিভাইড বাই 10। 21 দশমিক গুচাইলোঁ, ইয়াত 100 পিছত আছিলে, 10 কৰিলোঁ,
পিছত পূৰণ দি দিলোঁ, লিখাই যাব। এতিয়া 100 হ'ল, 214 হ'ল। এতিয়া আমি তলৰ 100টো গুচাই দিম, ইবাৰ 2 আগত দশমিক দি দিম, অৰ্থাৎ 2.14। এবাৰ আমি এবাৰ 9 নম্বৰটো কৰিছোঁ। মাজে মাজে 2 এটা এৰি থৈ গৈছোঁ, আপোনালোকে নিজে কৰিব। এবাৰ আমি 9 নম্বৰটো কৰিছোঁ। 1.482 divided by 100, 1.482 3 ঘৰ পিছত আছে, সেইকাৰণে 1000 কৰিব লাগিব। 3 ঘৰ পিছত থাকিলে 1000 কয়, 2 ঘৰ পিছত থাকিলে 100 কয়, 1 ঘৰ পিছত থাকিলে 10 কয়। এতিয়া হৰণ ঠাইত পূৰণ কৰি দিম, লুটি খাই যাব এইটো। এতিয়া হ'ল, এতিয়া কটাকটি নকৰোঁ, কেইটা শূন্য আছে 1 2 3, এতিয়া তলে পূৰণ কৰি দিম। এতিয়া তলত হ'ব 1000 ইনটু 100, ওপৰত হ'ব 1482 ইনটু 1, অৰ্থাৎ ওপৰত হ'ব 1482, তলত হ'ব তলত 1 গুণ 1 শূন্য কেইটা 1 2 3 4 5, টোটেল শূন্য হ'ল 5টা, 1 2 3 4 5। এতিয়া আমি তলৰ সংখ্যা গুচাই দিম, কেইটা আছে শূন্য 1 2 3 4 5, যিহেতু একৰ শূন্য 5টা আছে, ইয়াত 5 ঘৰ আগত দশমিক দি দিলে হৈ গ'ল। 1 2 3 4 5, তাৰমানে 01482 এইটো হ'ব সংখ্যাত। 5 ঘৰ আগত দশমিক কৰি যাব, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ, 1 2 3 4, এই 5 আগত শূন্য লাগে, সেইকাৰণে দি দিলোঁ। এতিয়া তলৰ এইটো সংখ্যাটো উঠি গুচি গ'ল। এতিয়া আমি আকৌ ঠিক আছে, ঠিক তেনেদৰে 2 নম্বৰ বাকীকেইটা কৰিব একেটা নিয়মে। এতিয়া আমি 3 নম্বৰটো আৰম্ভ কৰিছোঁ। কি কৈছে, হৰণ ফল নিৰ্ণয় কৰা। ফল নিৰ্ণয় কৰা কি আছে এইটো, 1 নম্বৰ 0.5 ডিভাইডেড বাই 0.25। 0.5টো আমি এনেকৈ লিখিব পাৰোঁ 10 হৰণ, এইটো কি এনেকৈ লিখিব পাৰোঁ 25 100 এনেকৈ লিখিব পাৰোঁ। একদম ইজি বুদ্ধি শিকাইছোঁ, ইয়াতকৈ শ্বৰ্টকাট বহুত কৰিব পাৰি, কিন্তু মই ইজিকৈ কৈছোঁ, সবে বুজি পোৱাকৈ কৈছোঁ, যাতে কেতিয়াও ভুল নহয়। 25, এতিয়া হৰণ ঠাইত পূৰণ কৰি দিম, লুটি খাই গুচি যাব। এতিয়া তলৰ পৰা কটাকটি যাব, 5 ভাগ হ'ল, 10 10 ভাগ হ'ল, অৰ্থাৎ 5 10 কিমান গ'ল 2 ভাগ গ'ল, অৰ্থাৎ এনচাৰ 2 আহি গ'ল। কিমান টান অংকটো ইমান ইজি হৈ গ'ল। কটাকটি মানে আচলতে বস্তুটো কি একদম সহজ হৈ যায়, মানে একেবাৰে সৰু হৈ গুচি যায়। কিবা 2 নম্বৰটো কৰিছোঁ, 8.64 ডিভাইড বাই 0.2, চেক কৰিব পাৰা, এইটো 864, এইটো 2 ঘৰ পিছত দশমিক আছে, সেইকাৰণে 100 গৈ পেলাই ডিভাইড, ইয়াত 1 ঘৰ পিছত আছে, সেইকাৰণে 10 গৈ পেলাই দশমিকটো উঠি যায়। এতিয়া 864 100 হৰণ ঠাইত পূৰণ কৰি দিলোঁ, লুটি খাই গুচি যাব, গ'ল 10 গ'ল, ডাইৰেক্ট 10 বাৰ গুচি গ'ল, 100 2 42, ওপৰত থাকিলে 432, তলত 10, একৰ লগত শূন্য এটা আছে, সেইকাৰণে ইয়াত 10 গুচাই পেলাই আমি ইয়াত কি 1 ভাগত দশমিক দিলে হৈ গ'ল, অৰ্থাৎ 43.2। ঠিক আছে, তেন্তে যদি আপোনালোকে বুজি পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি কিবা বুজি নোপোৱাকৈ আছে তেন্তে মোক কমেণ্ট কৰি সুধিব। আৰু আমি পৰৱৰ্তী পৰ্যায়ত পিছৰ অংককেইটা কৰিম, যিহেতু সময় বহুত দীঘললৈ আমাৰ ভিডিঅ'টো প্ৰকাশ কৰাত আমাৰ প্ৰব্লেম হয়, সেইকাৰণে পৰৱৰ্তী ভিডিঅ'ত আমি এই বাকীকেইটা অংক কৰিম। তেনেহ'লে আজিলৈ আমি সামৰিছোঁ, ধন্যবাদ।